হ'ব। নমস্কাৰ বন্ধু, আপোনালোকক এজন বিশেষ ব্যক্তিৰ লগতে প্ৰতিষ্ঠানটিৰ বিষয়ে জনাব বিচাৰিছোঁ। আমি আমাৰ সাংস্কৃতিক অনুষ্ঠানৰ উদযাপনৰ ক্ষেত্ৰত বিভিন্নজনক লগ কৰিছিলোঁ। তাৰে ভিতৰত এজন বিশেষ ব্যক্তিৰ পৰিচয়, তেওঁৰ কৰ্মই আমাক আকৰ্ষিত কৰিছিল। তেওঁক সম্বৰ্ধনা জনাবলৈ নিশাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিলোঁ। বিশেষ অসুবিধাৰ বাবে তেওঁ উপস্থিত থাকিব নোৱাৰিলে। আজি আহি আমি তেওঁক তেওঁৰ নকৈ প্ৰতিষ্ঠা কৰা উদ্যোগতে লগ কৰি সম্বৰ্ধনা জনালোঁ। তেওঁ আমাৰ গাঁৱতে ৰহা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ ওচৰত অৰ্থাৎ ব্লক অফিচৰ নিচেই কাষতে জৈৱিক সাৰৰ উৎপাদন উদ্যোগ এটি খুলিছে। বৰ্তমান খেতিপথাৰত ৰাসায়নিক সাৰৰ প্ৰয়োগেৰে মানৱ জীৱনলৈ নমাই অনা এক পংগু ভৱিষ্যতৰ ভয়াৱহতা ধাৰণা কৰি তাৰ ব্যতিক্ৰম হিচাপে খেতিয়কৰ বন্ধু প্ৰস্তুত কৰাৰ ব্যস্ত, অৰ্থাৎ খেতিৰ বাবে অত্যন্ত উপযোগী জৈৱিক সাৰ উৎপাদনত ব্যস্ত। আহকচোন তেওঁৰ পৰিচয় বা তেওঁৰ কৰ্মৰ বিষয়ে তেওঁৰ মুখেৰে জানো। মোৰ নাম ঋষিকেশ শইকীয়া। মই কটন কলেজৰ পৰা গ্ৰেজুৱেশ্যন কৰিছিলোঁ কেমিষ্ট্ৰি অনাৰ্ছত। তাৰ পাছত মই মাষ্টাৰ ইন কম্পিউটাৰ এপ্লিকেশ্যন নাগপুৰ ইউনিভাৰ্চিটিৰ পৰা কমপ্লিট কৰিলোঁ 2004। তাৰ পাছত মই চিমেন্টছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডত মেডিকেল ছফ্টৱেৰ ফিল্ডত মই কাম কৰিছিলোঁ, ডেভেলপমেণ্ট ছফ্টৱেৰ ডেভেলপমেণ্টত। তাৰ পাছত মই তালিস্মা কৰ্পৰেশ্যন প্ৰাইভেট লিমিটেডত মই 12 বছৰ কাম কৰিলোঁ। আৰু তাৰপাছত মই চাকৰি এৰাৰ সময়ত মই ছিনিয়ৰ প্ৰডাক্ট আৰ্কিটেক্ট আছিলোঁ। তাৰপাছত মই ভাবিলোঁ কি ষ্টাৰ্টআপত তুমি কম ফাণ্ডত যদি কিবা এটা ষ্টাৰ্টআপ খুলিব বিচাৰা, ভাৰ্মি কম্পষ্টিংটো চবতকৈ ভাল হয়। কাৰণ ইয়াত মিনিমাম ইনভেষ্টমেণ্ট লাগে। অৰ্গেনিক ৱেষ্টবোৰ তুমি ওচৰে পাজৰে পাবা, বা গোবৰ য'ত এভেইলেবল আছে সেইবোৰ ল'ব পাৰা। লৈ পেলাই অকল কেঁচুটো কিনিব লাগে। ইয়াত মেনুৱেল লেবাৰ কম লাগে। প্ৰথমবাৰ 3 মাহত সাৰটো ওলায়। 1000 কিলো গোবৰত 400 কিলো সাৰ ওলায়। তাৰ পাছলৈ 3 মাহৰ ঠাইত 2 মাহ লাগিব। তাৰ পাছলৈ এমাহতে হয়, কাৰণ কেঁচুৰ পৰিমাণটো বাঢ়ি গৈ থাকে। তাৰমানে এটা সময়ৰ পাছত আপোনাৰ ইনভেষ্টমেণ্ট কম লাগে, প্ৰফিটটো ভাল প্ৰফিট হয়। দাদা, আপুনি যে এই উদ্যোগটো মাইনৱৰ্কছ এগ্ৰি OPC প্ৰাইভেট লিমিটেডটো খুলিলে, এই খোলা আগমুহূৰ্তত আপোনাৰ নিশ্চয় কিবা পৰিকল্পনা আহিছিল। সেই কেনেকুৱা ধৰণৰ পৰিকল্পনা লৈ পেলাই আপুনি এইটো আগবাঢ়িছিলে কওকচোন। মই প্ৰথমতে ভাবিছিলোঁ মই গ্ৰীণ হাউচ ফাৰ্মিং কৰিম বা ভাৰ্টিকেল ফাৰ্মিং এনেকুৱা কৰিম বুলি ভাবিছিলোঁ। কাৰণ আমাৰ এখন কৃষি প্ৰধান দেশ, যিটো প্ৰডাক্ট বা আউটপুট ওলাব সেইটো মানে ৰাইজে কনজিউম কৰিব পাৰিব লাগিব। কিন্তু ভাৰ্টিকেল ফাৰ্মিং কৰিবলৈ হ'লে বহুত খৰচী হয়। সেইকাৰণে মই ভাবিলোঁ যে ভাৰ্মি কম্পষ্টিঙেই কৰোঁ। ভাৰ্মি কম্পষ্টিঙত লগতে মোৰ ফিচাৰীও থাকিলে, আৰু মই লাহে লাহে পল্ট্ৰিও খুলি। আৰু এই মাইনৱৰ্কছ এগ্ৰি প্ৰাইভেট লিমিটেড ফিচাৰীৰ লগতে অৰ্গেনিক মেনিয়ৰ আৰু লগতে পল্ট্ৰিৰ কাৰণে ৰেজিষ্টাৰ কৰা হৈছে। আপোনাৰ পৰা এটা বাৰ্তা আমি ৰাইজক দিবলৈ বিচাৰিছোঁ, বা আপুনি ৰাইজলৈ এটা বাৰ্তা দিয়ক। বৰ্তমান খেতিয়কবোৰে ৰাসায়নিক সাৰ প্ৰয়োগ বহুতখিনি কৰে। তাৰ ফলত আমি খাদ্য হিচাপে যিখিনি তাৰ ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত যিখিনি খাদ্য উৎপাদন হয়, সেই খাদ্য গ্ৰহণ কৰাৰ ফলত আমাৰ নিশ্চয় অপকাৰ হৈছে। তাৰ বিপৰীতে আপুনি এই যে জৈৱিক সাৰটো উৎপাদনৰ এটা প্ৰতিষ্ঠান বা উদ্যোগ এটা গঢ় ল'লে, এই জৈৱিক সাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে অকণমান কওক। জৈৱিক সাৰটো বিশেষকৈ ভাৰ্মি কম্পষ্টটো, যিটো কেঁচু সাৰটো ব্যৱহাৰ কৰিলে এইটো আপুনি খেতিত ব্যৱহাৰ কৰিব পাৰে, ধান খেতিত, শাক পাচলিত, ফিচাৰীত ব্যৱহাৰ কৰিব পাৰে। এইটো যেতিয়া ব্যৱহাৰ কৰিব, আমাৰ দুটা প্ৰডাক্ট আছে। এটা হ'ল ভাৰ্মি কম্পষ্ট, আনটো হ'ল ভাৰ্মি ৱাছ। ভাৰ্মি ৱাছটোত আপোনাৰ থাকে কেঁচুৰ যিটো ঘামটো যিটো থাকে, বেগখন যেতিয়া ৱাছ কৰা যায়, সেই ঘামটোৰ লগতে ইয়াত সাৰটো আছে, ঘামটো আছে। আৰু ই এটা মানে ইমিউনিটি বুষ্টাৰ হিচাপে কাম কৰে। আমাৰ ওচৰত এতিয়া সাৰো আছে, আমাৰ ওচৰত এতিয়া আপুনি মেডিচিন বুলি ক'ব পাৰে, মেডিচিনটো আছে। এতিয়া এইটো যদি আপুনি খেতিত যদি ভাৰ্মি কম্পষ্টটো ব্যৱহাৰ কৰে, তেনেহ'লে তাৰ মাটিৰ যিটো উৰ্বৰতা আৰু যাৰ পানী যদি ধৰি ৰাখিব পৰা যিটো ক্ষমতাটো, সেই ক্ষমতাটো বাঢ়ে। লগতে আপোনাৰ খাদ্যটো আপুনি অৰ্গেনিক খাদ্য পালে, স্বাস্থ্যৰ কাৰণেও ভাল, পবিত্ৰ খাদ্য। আৰু আপুনি যদি কেমিকেল ব্যৱহাৰ কৰিলে আপুনি বছৰে বছৰে আপোনাৰ কেমিকেল যিটো ডিপেণ্ডেঞ্চি থাকে সেইটো বাঢ়ি গৈ থাকে।
আৰু লগতে তাৰ আজি পাঞ্জাৱৰ ক্ষেত্ৰতে আপুনি দেখিলে পাঞ্জাৱৰ পৰা এখন স্পেচিয়েল ট্ৰেইনে চলে দিল্লীলৈকে কেঞ্চাৰ ট্ৰেইন বুলি কয় আজি ইমান বছৰে গ্ৰীণ ৰিভলিউশ্যন 1970s হৈছিলে এই 1970s মানুহবিলাকে ইউৰিয়া আঁকোৱালি লৈছিলে কিন্তু আজি মানুহে গম পাইছে যে ইউৰিয়া ব্যৱহাৰ কৰাৰ কাৰণে আজি কিমান মানুহৰ সমাজ ব্যৱস্থা পংগু হৈ গৈছে আচ্ছা আপুনি বহুত মহৎ উদ্দেশ্য লৈ পেলাই উদ্দেশ্য সফল হোৱাৰ ক্ষেত্ৰত অৱদান দিবলৈ গৈ আছে মানৱ জীৱনত তাৰ কাৰণে অশেষ কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ এতিয়া আপোনাৰ এই প্ৰডাক্টবোৰ যিও প্ৰডাক্ট কৰি আছে ওচৰৰ অঞ্চলৰ বা খেতিয়ক ৰাইজে আপুনি আচলতে খেতিয়কৰ বিশেষ বন্ধুবোৰ প্ৰস্তুত কৰি আছে যিবোৰে খেতিয়কক উপকৃত কৰিব খেতিয়কক উপকৃত কৰা মানে আমাৰ গোটেই সমাজ ব্যৱস্থাক উন্নত কৰিব আমাৰ সুস্থ শৰীৰে এখন সুস্থ সমাজ গঠনৰ ক্ষেত্ৰত বৰঙণি নিশ্চয় আগবঢ়াব এনে ক্ষেত্ৰত আপোনাৰ প্ৰডাক্টবোৰ বা আপুনি যিবোৰ সাৰ ভাৰ্মি কম্পোষ্টে হওক বা অন্যান্য যিবোৰ জৈৱিক সাৰ উৎপাদন কৰিবলৈ সেইবোৰ ৰাইজে নিশ্চয় অৱগত হৈছে বা অৱগত হ'ব এতিয়া তেখেতলোকে আপোনাৰ এই প্ৰতিষ্ঠান বা উদ্যোগৰ পৰা ক্ৰয় কৰিবলৈ বা সংগ্ৰহ কৰিবৰ কাৰণে আপুনি কেনেধৰণৰ অনুৰোধ জনাব সেইটো অলপ জনাই দিব ফোন নাম্বাৰটো আপোনাৰ মুখেৰে দি দিয়ক কণ্টেক্ট নাম্বাৰটো মোৰ কণ্টেক্ট নাম্বাৰটো হৈছে 9986037213 Hi, myself Rishikesh Saikia. I am the owner of Mindworks Agri OPC Private Limited. মই এতিয়া কেঁচু সাৰ আৰু কেঁচুৰ বিষয়ে ক'ম আমি ভাৰ্মি কম্পোষ্টিং কৰোঁ ভাৰ্মি কম্পোষ্টিঙত কেঁচুৱে ৱেষ্ট খায় অৰ্গেনিক ৱেষ্ট যেনে গোবৰ আৰু সেই গোবৰ খালে খোৱাৰ পাছত ভাৰ্মি কম্পোষ্ট প্ৰডিউচ হয় যেতিয়া আমি চালি থাকোঁতে এই হিপটোৰ পৰা উঠাই থাকোঁতে কেঁচু সাৰটো উঠাই থাকোঁতে কেঁচুবোৰ গৈ তলত জমা হয়গৈ আৰু সেইবোৰে আমি পাছতকৈ আপুনি দেখা পাইছে কেঁচুবোৰ হিপটোৰ তলত জমা হৈ আছে আৰু এইবোৰ আমি নতুন বেডলৈ ট্ৰান্সফাৰ কৰোঁ 1 কেজি কেঁচুত 400 পৰা 500 কেঁচু আহে আৰু তাৰ দাম হ'ল 100 টকা কেঁচুটো প্ৰটিন হিচাপে পল্ট্ৰি আৰু মাছকো খুৱাব পৰা যায় লগতে আমাৰ আন এটা প্ৰডাক্ট আছে ভাৰ্মি ৱাছ ইয়াত আছে কেঁচুৰ ঘাম এই ঘামটো মাছক পুখুৰীত দিব পৰা যায় ই জু প্লেংটনবিলাকৰ খাদ্য হয় লগতে মাছৰ কাৰণে ইমিউনিটি বুষ্টাৰো হয় লগতে অক্সিজেনৰ মাত্ৰা বঢ়ায় লগতে pH-টো পুখুৰীৰ যিটো pH 6.8 সেই pH-লৈ লৈ আহে থেংক ইউ হেল্ল' বন্ধুসকল আমি আসাম লহৰৰ ফালৰ পৰা আপোনালোকক আমি অনুৰোধ জনাইছোঁ এখেতে এটা খুব ভাল উদ্যোগ প্ৰতিষ্ঠা কৰিছে এই উদ্যোগৰ দ্বাৰা জৈৱিক সাৰ উৎপাদন হয় আৰু বিভিন্ন ফিচাৰী ক্ষেত্ৰতো মীন পালনৰ ক্ষেত্ৰতো প্ৰয়োজনীয় খাদ্যই হওক বা প্ৰয়োজনীয় দ্ৰব্যবোৰ উৎপাদনৰ ক্ষেত্ৰতো তেখেতে ব্যস্ত হৈছে আমি আশা ৰাখিছোঁ এখেতৰ পৰা খেতিয়কৰ প্ৰয়োজনীয় সাৰ হওক বা অন্যান্য সামগ্ৰীবোৰ ক্ৰয় কৰক এখেতৰ উদ্যোগটো উন্নতি হওক তেখেতৰ উদ্যোগটো উন্নতি হোৱা মানে খেতিয়কে এই খেতিৰ কাৰণে অতি প্ৰয়োজনীয় বস্তু ব্যৱহাৰ কৰা হ'ব আৰু এই জৈৱিক সাৰ বা খেতি উৎপাদনৰ কাৰণে আমাৰ জৈৱিক সাৰ প্ৰয়োগেৰে মানৱ জীৱনলৈ যি এটা সুস্থ শৰীৰ অধিকাৰী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব সেই প্ৰক্ৰিয়াটোত আপোনালোকে অৱদান আগবঢ়াওক বা আপোনালোকো জড়িত হৈ পৰক আৰু এখেতৰ যোগাযোগ কৰক এখেতৰ যোগাযোগ নাম্বাৰটো তেখেতে ক'লে আৰু আমি স্ক্ৰীনত সেই নাম্বাৰটো দিম আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি এখেতৰ পৰা সেই সামগ্ৰী বা জৈৱিক সাৰসমূহ ক্ৰয় কৰিব পাৰিব ধন্যবাদ সকলোকে নমস্কাৰ